আমাৰ বিটিআৰ চৰকাৰৰ এটাই লক্ষ্য আৰু উদ্দেশ্য যে কোনেও যাতে বেকাৰ হৈ বহি থাকিব নালাগে, সকলোকে স্বনিয়োজিত হ'ব লাগিব, নিজৰ ভৰিত নিজে থিয় দিব লাগিব। আৰু হেতুৰ কাৰণে কি ধৰণৰ সহায় সহযোগিতা আমাৰ ৰাইজক কি ধৰণৰ সেৱা আগবঢ়াব পাৰিম, প্ৰথমৰ পৰাই আমাৰ বিটিআৰ চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি আগুৱাই আছোঁ। আৰু সেইকাৰণে বিটিআৰ চৰকাৰ হিচাপে প্ৰায় 30খনতকৈ অধিক আঁচনি আমি নিজববীয়াকৈ আমি ফ্লেগশ্বিপ স্কিমছ লঞ্চ কৰিছোঁ। আৰু আজি বিশেষকৈ ইয়াত আমাৰ স্কিল এমপ্লয়মেণ্ট এণ্টাৰপ্ৰেনাৰশ্বিপ ডিপাৰ্টমেণ্ট এই বিভাগৰ পৰা আমাৰ বিভিন্ন শ্বৰ্ট টাৰ্ম ট্ৰেইনিং কোৰ্চ প্ৰভাইড কৰা হৈ আছে, স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং প্ৰভাইড কৰা হৈ আছে। কাৰণ আমি বৰ্তমান যুগত জানো যে এমপ্লয়মেণ্ট পোৱাটো, চাকৰি পোৱাটো সকলোৰ কাৰণে সম্ভৱ নহয়, সীমিত হৈ আছে। প্ৰাইভেট ছেক্টৰতেই হওক, গভৰ্ণমেণ্ট ছেক্টৰতেই হওক, সকলোৱে চাকৰি পাব নোৱাৰে। তো সেইকাৰণে বাকী যিবিলাক নিবনুৱা ল'ৰা ছোৱালীবিলাক আছে, যিবিলাক বাইদেউসকল আছে, যিবিলাক মহিলাসকল আছে, তেখেতসকলক আমি কি ধৰণে স্বনিয়োজিত কৰিব পাৰিম যাতে তেখেতসকলে আৰ্থিকভাৱে মজবুত হয় আৰু তেখেতসকলৰ ভৱিষ্যতটো, তেখেতসকলৰ পৰিয়ালৰ ভৱিষ্যতটো, তেখেতসকলৰ সন্তানৰ ভৱিষ্যতটো যাতে ভাল হয়। আৰু সেইকাৰণে গোটেই বিটিআৰত আমাৰ তেনেকুৱা ট্ৰেইনিং চলি আছে, যাৰ জৰিয়তে তেখেতসকলক ট্ৰেইনিঙৰ পিছত চাৰ্টিফিকেট প্ৰদান কৰি আছোঁ। চাৰ্টিফিকেটৰ লগত তেখেতসকলক সামগ্ৰীও প্ৰদান কৰি আছোঁ। কোনোবা যদি চিলাই শিকিছে, চিলাই মেচিন দি আছোঁ। কোনোবা যদি এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ান শিকিছে, আমি টুল কিট প্ৰদান কৰি আছোঁ। কোনোবা যদি মটৰ মেকানিক শিকি আছে, আমি পূৰা মেকানিকেল টুল বক্স প্ৰভাইড কৰি আছোঁ। কোনোবা যদি প্লাম্বাৰ শিকি আছে, তেখেতসকলক সেই প্লাম্বিঙৰ যিখিনি টুল কিট প্ৰভাইড কৰি আছোঁ। কোনোবা যদি বিউটিচিয়ান শিকিছে, বিউটিচিয়ানৰ টুল বিউটিচিয়ান কিটটো প্ৰভাইড কৰি আছোঁ। তো তেনেকুৱাকৈ বিভিন্ন ট্ৰেইনিং আমি প্ৰভাইড কৰি আছোঁ গোটেই বিটিআৰত। লক্ষ্য আৰু উদ্দেশ্য এটাই যাতে আমি সকলোকে স্বনিয়োজিত কৰিব পাৰোঁ, আমাৰ বিটিআৰ অঞ্চলখন কোনো দিশত যাতে পিছুৱাই নাথাকে। আমাৰ বিটিআৰ চৰকাৰৰ এটাই লক্ষ্য আৰু উদ্দেশ্য যে কোনেও যাতে বেকাৰ হৈ বহি থাকিব নালাগে, সকলোকে স্বনিয়োজিত হ'ব লাগিব, নিজৰ ভৰিত নিজে থিয় দিব লাগিব। আৰু হেতুৰ কাৰণে কি ধৰণৰ সহায় সহযোগিতা আমাৰ ৰাইজক কি ধৰণৰ সেৱা আগবঢ়াব পাৰিম, প্ৰথমৰ পৰাই আমাৰ বিটিআৰ চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি আগুৱাই আছোঁ। আৰু সেইকাৰণে বিটিআৰ চৰকাৰ হিচাপে প্ৰায় 30খনতকৈ অধিক আঁচনি আমি নিজববীয়াকৈ আমি ফ্লেগশ্বিপ স্কিমছ লঞ্চ কৰিছোঁ। আৰু আজি বিশেষকৈ ইয়াত আমাৰ স্কিল এমপ্লয়মেণ্ট এণ্টাৰপ্ৰেনাৰশ্বিপ ডিপাৰ্টমেণ্ট এই বিভাগৰ পৰা আমাৰ বিভিন্ন শ্বৰ্ট টাৰ্ম ট্ৰেইনিং কোৰ্চ প্ৰভাইড কৰা হৈ আছে, স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং প্ৰভাইড কৰা হৈ আছে। কাৰণ আমি বৰ্তমান যুগত জানো যে এমপ্লয়মেণ্ট পোৱাটো, চাকৰি পোৱাটো সকলোৰ কাৰণে সম্ভৱ নহয়, সীমিত হৈ আছে। প্ৰাইভেট ছেক্টৰতেই হওক, গভৰ্ণমেণ্ট ছেক্টৰতেই হওক, সকলোৱে চাকৰি পাব নোৱাৰে। তো সেইকাৰণে বাকী যিবিলাক নিবনুৱা ল'ৰা ছোৱালীবিলাক আছে, যিবিলাক বাইদেউসকল আছে, যিবিলাক মহিলাসকল আছে, তেখেতসকলক আমি কি ধৰণে স্বনিয়োজিত কৰিব পাৰিম যাতে তেখেতসকলে আৰ্থিকভাৱে মজবুত হয় আৰু তেখেতসকলৰ ভৱিষ্যতটো, তেখেতসকলৰ পৰিয়ালৰ ভৱিষ্যতটো, তেখেতসকলৰ সন্তানৰ ভৱিষ্যতটো যাতে ভাল হয়। আৰু সেইকাৰণে গোটেই বিটিআৰত আমাৰ তেনেকুৱা ট্ৰেইনিং চলি আছে, যাৰ জৰিয়তে তেখেতসকলক ট্ৰেইনিঙৰ পিছত চাৰ্টিফিকেট প্ৰদান কৰি আছোঁ। চাৰ্টিফিকেটৰ লগত তেখেতসকলক সামগ্ৰীও প্ৰদান কৰি আছোঁ। কোনোবা যদি চিলাই শিকিছে, চিলাই মেচিন দি আছোঁ। কোনোবা যদি এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ান শিকিছে, আমি টুল কিট প্ৰদান কৰি আছোঁ। কোনোবা যদি মটৰ মেকানিক শিকি আছে, আমি পূৰা মেকানিকেল টুল বক্স প্ৰভাইড কৰি আছোঁ। কোনোবা যদি প্লাম্বাৰ শিকি আছে, তেখেতসকলক সেই প্লাম্বিঙৰ যিখিনি টুল কিট প্ৰভাইড কৰি আছোঁ। কোনোবা যদি বিউটিচিয়ান শিকিছে, বিউটিচিয়ানৰ টুল বিউটিচিয়ান কিটটো প্ৰভাইড কৰি আছোঁ। তো তেনেকুৱাকৈ বিভিন্ন ট্ৰেইনিং আমি প্ৰভাইড কৰি আছোঁ গোটেই বিটিআৰত। লক্ষ্য আৰু উদ্দেশ্য এটাই যাতে আমি সকলোকে স্বনিয়োজিত কৰিব পাৰোঁ, আমাৰ বিটিআৰ অঞ্চলখন কোনো দিশত যাতে পিছুৱাই নাথাকে।